কাৰ্যালয়ত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ সাডেন ভিজিট ৰাজচক্ৰৰ কাৰ্যালয়খনত ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান মেলা ওদালগুৰি জিলাৰ মাজবাটৰ ৰাজচক্ৰ কাৰ্যালয়ত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ সাডেন ভিজিট জানিব পৰা মতে মাজবাট ৰাজচক্ৰ কাৰ্যালয়ত যোৱা 12 ডিচেম্বৰ তাৰিখৰ পৰা 22 ডিচেম্বৰ তাৰিখলৈ কাৰ্যালয়খনত ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান মেলা চলি আছে। আজি দিনৰ 11 বজাত কাৰ্যবাহী সদস্যগৰাকীয়ে বিটিআৰৰ ভূমি মেলাৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে মাজবাট ৰাজচক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ লগত আলোচনা কৰে বুলি মতে জনা যায়। নহয় আমাৰ মিডিয়া সকলো বন্ধুসকলে গম পায় আমাৰ লেণ্ড মেলা হৈ আছে 12 তাৰিখৰ পৰা যোৱা 5 তাৰিখৰ পৰা ফৰ্ম ফিল আপ চলি আছে এপ্লিকেশ্যন সহকাৰে তাৰপিছত 12 তাৰিখৰ পৰা আমি লেণ্ড চাৰ্টিফিকেট মেলা হোৱাটোৰ কাৰণে আমি লেণ্ড চাৰ্টিফিকেটটো ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আৰু আমাৰ উদ্দেশ্য আছে 7 লাখৰ পৰা আমি 8 লাখ মান যিসকল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে কিবা কাৰণত সেইবোৰক আমি শেষ কৰিবৰ কাৰণে এইবাৰ লেণ্ড মেলাৰ থ্ৰুদি আমাৰ প্ৰস্তুত আৰু চাগে সেইটো আমাৰ ভাৰতত ৰেকৰ্ড হ'ব আৰু এনেকুৱা লেণ্ড মেলা কাহিনীও ক'তো হৈ পোৱা নাছিল। কিমান দিনৰ নহয় মিনিট বোলে কওক আপুনি কিমান মিনিটত বোলে ক'ব আমিতো মিনিটৰ লগতো হেৰি কৰিব নাই মানে মিনিটৰ ভিতৰতে আমি দিম যদি বেছি ভিৰ নহয় কিন্তু কিছু ঠাইত আমাৰ 19টা চাৰ্কেল আছে কিছু ঠাইত পান জপাৰ দৰে মানে ভিৰ হৈছে ইয়াত অলপ অসুবিধা হ'ব চাগে আজি ইয়াতো অলপ দেৰি হ'ব পাৰে বহুত মানুহ নাই ফৰেষ্ট ভিলেজটো ৰেভিনিউ লগত ৰিলেটেড নহয় ইভেন দো আমাৰ চৰকাৰে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত জানুৱাৰীৰ ভিতৰত আমি 19,173 হাউচহোল্ডক ফৰেষ্ট এৰিয়াত থকা ব্যক্তিসকলক আমি লেণ্ড টাইটেল চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈ আছোঁ আশা কৰোঁ যদি আমাৰ ৰাইজে সহযোগিতা কৰে তাতকৈ আমি বেছি দিব পাৰিম কিয়নো আমাৰ গ্ৰাম সভা হ'ব লাগে SDLAC হ'ব লাগে DLC হ'ব লাগে সেইবোৰ চিষ্টেমেটিকেলি যদি সকলোৱে কৰি লয়